নগাঁৱৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ননৈ ঘৰঘৰিত ৰাইজে জব্দ কৰিলে এখন চোৰাং গৰু ভৰ্তি কণ্টেইনাৰ। পথৰ ওপৰত ৰাইজে আবদ্ধ কৰিব বিচৰা কণ্টেইনাৰখনৰ চালকে পথৰলৈ নমাই দি পলায়ন কৰে। কণ্টেইনাৰখনত সৰু বৰ ৫০টাৰো অধিক চোৰাং গৰু থকাৰ সন্দেহ। উদ্ধাৰ হৈছে বহুকেইটা মৃত গৰু। দীৰ্ঘদিন ধৰি নগাঁৱৰ বিভিন্ন প্ৰান্তত এটা চক্ৰই কৃষকৰ গৰু চুৰ কৰি বহিৰাজ্যলৈ প্ৰেৰণ কৰি আহিছে। জব্দ কৰা কণ্টেইনাৰখনত ননৈ কছাৰী গাঁৱৰ এজন লোকেই নিজৰ দুটা চুৰি হোৱা গৰু চিনাক্ত কৰিবলৈ সক্ষম হৈছে। আহি এক্সিডেণ্ট হৈছে, গাড়ীখন আহি গৰু গাড়ী আছে বুলি কৈছোঁ, গতিকে আমি আহি চাইছোঁ হয় মানে আমাৰ লোকেল গৰুবিলাক আছে। গৰুখিনি উলিয়াই দিলে আমাৰ গৃহস্থবিলাকে গৰুকেইটা নিব পাৰিলে হয়। ৪০-৫০টামান গৰু আছে, এতিয়া ভিতৰত আছে মানে গৰুকেইটা কেইটা আছে এতিয়া ধৰিবও নোৱাৰি। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চোৰাং গৰুসমূহ উদ্ধাৰৰ ব্যৱস্থা কৰিছে। জব্দকৃত কণ্টেইনাৰখনৰ নম্বৰ UP21ET9075। কাৰ আশীৰ্বাদত এনে চোৰাং গৰু বহিৰাজ্যলৈ প্ৰেৰণ কৰি আহিছে। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট, খবৰ অসম।